হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালেই। মোৰো বাৰু বৰ্তমান ভালেই। সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো আজি থাম্বনেইলখন চাই গম পাইছে নিশ্চয়। আজি ইয়াত মানে ইমানে বৰষুণ দি আছে, সেইটো কাৰণে ভাবিলোঁ চাহৰ লগত খাবলৈ গৰম গৰম কিবা এটা বনাওঁ। আৰু ভিডিঅ'টোৱে শেষলৈকে চাই থাকিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এটা কথা কওঁ, কিছুমানে ছাবস্ক্ৰাইব কৰি পেলাই আকৌ আনছাবস্ক্ৰাইব কৰে, সেইটো নকৰিব, বেয়া লাগে ন। আৰু এয়া চাওক, এয়া মই মানে পিঁয়াজি বনাইছিলোঁ। পিঁয়াজ সৰহকৈ দিব লাগে একচুৱেলি পিঁয়াজে বনাওঁতে। এয়া ৰেডি কৰি ল'লোঁ। আৰু এইফালে কেৰাহী গৰম হয়, তেল দি দিলোঁ। তাৰপিছত এয়া দি দিলোঁ, দেখাই আছোঁ ব'লক। আৰু এয়া ৰেডি হৈ গ'ল বনাই মেলি। আৰু বেছি বনোৱা নাই যিহেতু আমি দুজনে খাম। আৰু এইফালে চাওকচোন কিনো বস্তু, কিবা মানুহজনে আনি দিছে। কিবা আঙুৰৰ নিচিনা হয়, কিন্তু আঙুৰ নহয় দেই। এইফালে চাহ ভৰাই দিলোঁ। এইফালে বতৰটো চাওকচোন কেনেকুৱা ক'লা মোলা অন্ধকাৰ হৈ আছে। আৰু এইফালে বাল্টিংকেইটা দেখিছে, মই তাত বাচন ধুওঁ। আৰু এয়া চাহ ৰেডি হৈ গ'ল। এয়া মানে 3 কাপ চাহ হয়, একাপ মানে ভিনদেউক দিম। ভিনদেউ যিহেতু সৰহকৈ খায়, সেইকাৰণে গিলাচতে দিওঁ মই ভিনদেউক। আৰু এইফালে কেনেকুৱা লাগিছে কাপকেইটাৰ ডিজাইনকেইটা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও বনাই খাব। এইফালে মানুহজনে আকৌ ঠাণ্ডা বতৰ বুলি বুট আৰু মটৰ ভাজি দিলে। মই ভজা নাই, তেওঁৱে ভাজিলে বাৰু। তেওঁ ক'লে আজি খাওঁ ঠাণ্ডা বতৰ যিহেতু। সেয়া ভাজি হৈ গ'ল সেইখিনি। ভিডিঅ'টো আজিলৈ ইমানেই। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।